নমস্কাৰ অসমবাসীক অসমীয়া জনক চেনেললৈ স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ, আকৌ ঘূৰি আহিল টিকটক। আচৰিত নহ'ব, ঠিকেই শুনিছে। টিকটক ঘূৰি আহিছে সত্য, কিন্তু বেলেগ ৰূপত। প্ৰথমে মই ইনষ্টাগ্ৰামটো অ'পেন কৰি লৈছোঁ, তাৰপিছত ইয়াত ক্লিক কৰক আৰু ইয়াৰ পিছত ৰিয়েলছত আহিলে খোল খাই যায় সম্পূৰ্ণ টিকটকৰ দৰে। ইয়াত আপুনি সকলোৰে ভিডিঅ' চাব পাৰে আৰু আপলোডো দিব পাৰে। মুঠৰ ওপৰত ইয়াত চেম টিকটকৰ দৰে এক্সপিৰিয়েঞ্চ পাব। বেলেগকৈ কোনো এপছ ডাউনলোড কৰিব নালাগে, কেৱল ইনষ্টাগ্ৰামটো আপডেট দিলেই হ'ল। ইয়াত আপুনি নিয়মীয়াকৈ ভিডিঅ' আপলোড দিয়া কৰিলে আপোনাৰ ফলোৱাৰ্ছ অতি সোনকালে বাঢ়ি যাব। ইয়াত কিছু ফলোৱাৰ্ছ গেইন কৰিব পাৰিলেই কিছু টকাও উপাৰ্জন হ'ব, যিটো টিকটকতকৈ বেছি। গতিকে টিকটকতকৈ ইনষ্টাগ্ৰামৰ এই টিকটক ভাৰ্চন যথেষ্ট উৎকৃষ্ট হ'ব। সকলোৱে ইয়াক ব্যৱহাৰ কৰক আৰু ইয়াৰ লাভ উঠাওক। অৱশ্যে এইটো মই কালিয়েই গম পাইছিলোঁ, কিন্তু কিছু ব্যস্ততাৰ বাবে যোৱাকালি আপলোড দিয়া নহ'ল। বাৰু যি কি নহওক, আজিলৈ আহিছোঁ। ধন্যবাদ। জয় আই অসম।